Hi guys, good evening. মই পৰিস্মিতা আপোনালোক সকলোকে মোৰ অন্য এটি লং ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনালোঁ। বহু দিনৰ পিছত ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এইকেইদিন মানে জুবিনদাৰ মৃত্যুৰ পিছত মানে এনেকুৱা হৈছে ভিডিঅ' না বনাইছোঁ না কৰিছোঁ। মোবাইলটো চালে মানে তেওঁৰে সেই দেখি থাকোঁ, মানে এনেকৈ একো কৰাই হোৱা নাই। এতিয়া বাৰু ভাবিলোঁ যে নহ'ব, ভিডিঅ' এটা আৰম্ভ কৰিব লাগিব, কাৰণ এনেকৈ হ'লেনো সেইবুলিতো জুবিনদাক পাহৰিব নোৱাৰোঁ বাৰু, সেইটোতো অসম্ভৱ কথা মানে। তথাপিতো আৰু নিজৰ নিজৰ কামবোৰ কৰি যাব লাগিব যিহেতু। বাৰু যি কি নহওক, আমি যাওঁ এতিয়া বজাৰলৈ। বজাৰ মানে পূজাৰ বজাৰ কৰিবলৈ যাওঁ। এইবাৰ যে বজাৰ কৰা হোৱাই নাই, কাৰণ জুবিনদাৰ ইহঁত মানে এনেকৈ দিনবোৰ যাই আছে আৰু পূজা লগাই নাই একদম, মানে হয় না জানো? মানে অকণমানো ভাবা নাই যে পূজা আহি আছে, কাপোৰ ল'ব লাগে, কিবা ল'ব লাগে। তথাপিতো এতিয়া একদম পূজা আহি পালে, পূজা আহি দুৱাৰমুখ চোতাল নহয় দুৱাৰমুখ পালে বুলি ক'ব পাৰি। গতিকে ভাবিলোঁ যে আমি এবাৰ যাওঁ এতিয়া বজাৰলৈ, আৰু কি কিনো কি কৰোঁ আপোনালোকক দেখাই থাকিম। এতিয়া যাওঁ আৰু। হৈছে না তোৰ? প্ৰায় চলো। কেনে লাগিছে মোৰ ড্ৰেছটো? একদম ধুনীয়া দূৰৰ পৰা দেখাচোন। ধুনীয়া মজা। এতিয়া আৰু যাওঁ। মই চুনু আৰু মিষ্টাৰে প্ৰথমতে আহিলোঁ ফেঞ্চি বাজাৰলৈ। ঘৰতে ভাবিছিলোঁৱে যে এনেকুৱা মানুহ হ'ব, আহিও দেখিলোঁ বাপৰে মানুহ। দোকানত সোমাই কিবা এটা ভালকৈ ৰখি যে কিবা এটা বস্তু চাম, সেনেকুৱা একদম কাৰোবাৰে নোহোৱা হৈছে। ঠেলি লৈ গুচি যায়। এয়া দেখিছেনে মানুহ কেনেকুৱা ভিৰ হৈছে। আহিয়ে এই কি যে ভিৰৰ মাজত সোমাইছোঁ, একদম খোজকাঢ়িব লগাই নহয়, ঠেলি লৈ যায় কেৱল। আৰু ফেঞ্চি বজাৰততো সকলোৱে জানে বাৰু, ধুনীয়া কাপোৰ ওলায়, কিন্তু এতিয়া কেনেকৈ চাম সেইটোহে ভাবি আছোঁ। তথাপিতো চাব লাগিব, ইমান কষ্ট কৰি আহিছোঁ যেতিয়া। কিবাকে মানুহৰ ভিৰৰ পৰা অকণমান ছাইড কাটি এয়া কুৰ্তা ছেট এনেকুৱা দোকানত এখনত সোমালোঁ। সোমাই দুই এটা চালোঁ, ভালো লাগিছে বাৰু কিছুমান। চাই আছোঁ, আৰু লওঁ নে নলওঁ আপোনালোকে গম পাব বাৰু। ভাল লাগছে। ভাল লাগছে। লগ নীলাটো লৈ লওঁ, ভাল লাগিব। ভাল লাগব তো ৰিজনেবল প্ৰাইজতে ইয়াৰ পৰা আমি ড্ৰেছ লৈ ল'লোঁ। তাৰপিছত এইবাৰ চুনি চাব ধৰিছে ফ্ৰক, তাৰপিছতে মিষ্টাৰহঁতৰ বাবে এয়া চাব ধৰিছে চাৰ্ট, যিবোৰ চাৰ্ট এতিয়া বৰ্তমান ট্ৰেণ্ডিঙত চলি আছে। এইবাৰ সোমালোঁ চশমা এযোৰ লওঁ বুলি। পিছে মুখখনতকৈ চশমাযোৰ কিবা ডাঙৰ লগা নাই নে মোৰ? বহুত টাইম চালোঁ, মুখৰ লগত মিলি নাহে। তথাপিতো লৈ ল'লোঁ বাৰু চশমা। ফেঞ্চি বজাৰত আমি কিছুমান বস্তু বজাৰ কৰিলোঁ বাৰু। এতিয়া ভাবিছোঁ যে আমি কেইটাই যাম এতিয়া পল্টন বজাৰ। এয়া পল্টন বজাৰ আহি ফাৰ্ষ্ট আমি এখন সোমালোঁ এয়া জোতা চাবলৈ দোকানত। জোতা এযোৰ লগা হৈ আছিলে, আৰু এইযোৰ জোতা লৈও ল'লোঁ। জোতাযোৰ বাৰু দেখিলিয়ে, কিন্তু বাকী কাপোৰবোৰ আপোনালোকে পূজাৰ ভিডিঅ'বোৰত বাৰু দেখিব লাহে। তাৰপিছতে এতিয়া আমি সোমাওঁ ভিটোত। এতিয়া সেই পূজাৰ বজাৰ কৰিব লাগিব, আৰু ভিটোত চাই লওঁ বাৰু। ভিটোৰ কালেকশ্যনবোৰ বহুত বেছিয়ে ভাল লাগে মোৰ, সেইবাবে ভিটোলৈ আহিলোঁ। আৰু ভিটোলৈ আহি এইফালে বনশ্ৰী আৰু টিকো ৰখি আছিলে। গোটেইকেইটাৰ লগ হৈ এতিয়া পূজাৰ বজাৰ কৰাহে কথা। আৰু এইফালৰ পৰা চাই যাই আছোঁ, ইমান ভেৰাইটিজ কাপোৰ আছে। পিছে আমাৰহে যোন পচন্দ নালাগে, কিয় বা নাজানো, অধিক মাছত বগলী কণা হৈ যায় নেকি। এফালৰ পৰা চাই গ'লোঁ এযোৰকৈ। এলটো হ'লে ৰিক্স হৈ যাব। এলটো এক্সেল চজন আছে যদি
কিন্তু দেখাতে নহ'ব নহয়। আৰু যিমানেই মই শ্বপিং কৰা ভিডিঅ' দেখাইছোঁ আপোনালোকে হয়তো ধৰিব পাৰিছে মই অকলে মানে পচন্দ কৰি আনিব নোৱাৰোঁ মিষ্টাৰে থাকিবই লাগিব কাষত মিষ্টাৰে ভালকৈ পচন্দ কৰি দিব লাগিব মিষ্টাৰো দিব লাগিব এইফালে মোৰো এইটো ভাল লাগিব মনত মুঠতে আৰু কনফিউজ কাপোৰ লোৱাৰ টাইমত অকল মোৰে নহয় যিহেতু আমি আহিছোঁ বৰ্তমান 5টা মানুহ ভিতৰলৈ গতিকে 5টাৰে কাপোৰ কিনিব লাগিব আৰু আছে বাৰু সকলোৰে কাপোৰবোৰ কিনিব লাগিব ফেঞ্চি বজাৰতে অকণমান ঠাইতে কিমান টাইম লাগি গৈছে আৰু এতিয়া আহিছোঁ ভিতৰলৈ আৰু এয়া কাপোৰ চোৱা আৰম্ভ কৰিছোঁ কিমান টাইম যায় আৰু ক'ব নোৱাৰোঁ আজি এয়া এফালৰ পৰা চাইহে আছোঁ গোটেইকেইটাৰ এটা মিষ্টাৰৰ চুনুৰ পচন্দ কৰিলোঁ মোৰ কিন্তু হোৱা নাই এতিয়ালৈ হাতত দেখিছে চাগে এটা মিষ্টাৰৰ চাৰ্ট এটা চুনুৰ চাৰ্ট আৰু এয়া চাই আছোঁ বৰ্তমান কেনেকুৱা কি লাগিছে এইফালে মাজতে মিষ্টাৰহঁতৰ বাবে পেণ্টটো সিহঁতে চাব ধৰিলে আৰু এইফালে সিহঁতৰ পেণ্ট চোৱাৰ পিছত এইফালে চুনুও পেণ্টৰ বাবে চাই আছে ধুনীয়াকৈ জোখ এইবাৰ আকৌ আহি গ'লোঁ বনশ্ৰী আৰু মোৰ বাবে কাপোৰ চাবলৈ আমাৰ দুটাৰ বাবে পচন্দ হৈ অহা নাই ইমান ভেৰাইটি চুৰিদাৰ আছে ফ্ৰক আছে কি লওঁ কি নলওঁ মানে এনেকুৱা হৈ যায় চ' এয়া চাই আছোঁ ফাইনেলি লৈ ল'লোঁ বাৰু মোৰটো দেখিব আপোনালোকে পিন্ধিলে কেইটা আজি গ'ল 10টা কেইটাত আহিছিলোঁ 3:30 3:30 গোটেইকেইটাৰ বাবে কাপোৰ লৈ ল'লোঁ আৰু এতিয়া তললৈ যাওঁ যাই এয়া হৈছে বিল কৰিবৰ বাবে কাপোৰ দি দিলে এতিয়াহে দুই ভাইকৰ মাথা নষ্ট হ'ব এগালমান কাপোৰত এগালমান পে'মেণ্ট হৈ গ'ল বাৰু যি কি নহওক পূজা বুলি এনেকৈ শ্বপিং কৰি ভালো লাগে আৰু এয়া আমি লৈ ল'লোঁ লগতে এটা বেগো ফ্ৰী পালোঁ সেইটোতে কাপোৰখিনি গোটেই ভৰাই লৈছোঁ আমি তাৰ পৰা ওলাই ভাবিলোঁ যে এটা আইচক্ৰীমে খাই লওঁ বেলেগ নাখাওঁ কাৰণ অলৰেডি বাজিছে 10:30 গৈয়ে ভাত খাব লাগিব মাহঁতে ৰখি আছে গতিকে বেলেগ একো নাখায় আইচক্ৰীম খাই পেট ঠাণ্ডা কৰি এয়া ঘৰলৈ আহিলোঁ ঘৰত আহি এয়া কাপোৰবোৰ উলিয়াই মাক এটা কৈ দেখালোঁ আৰু আজিৰ ভিডিঅ'টো আছিল ইমানেই পূজাৰ ভিডিঅ'ত লগ পাই আছোঁ বাই বাই